আজি অল ৰাভা ষ্টুডেণ্টছ ইউনিয়ন শোণিতপুৰ ডিষ্ট্ৰিক্ট কমিটিৰ পৰা যিখন আমাক মেমৰেণ্ডাম দিয়া হৈছে সেই মেমৰেণ্ডামখন আমি উচ্চতম কৰ্তৃপক্ষলৈকে দিয়া হ'ব আৰু তেওঁলোকৰ যিখিনি দাবী আছিলে সেই দাবীখিনি আমি আমাৰ অফিচৰ ফালৰ পৰা আমি ডিচি ছাৰলৈ পঠিয়াম বাকী চৰকাৰে যি সিদ্ধান্ত ল'ব পৰৱৰ্তী আমার জন্ম নিরাপদ নগাঁও আরক্ষীর উপপরিদর্শক যি 16 মে তারিখে যে পরিকল্পিতভাবে হত্যা করেছেন আমার জন্ম নিরাপদ দুর্ঘটনা বলে রূপ দিয়েছিল কিন্তু আমি এই দুর্ঘটনা আমি রূপ আমি মানি নেব আমার জন্ম নিরাপদ পরিকল্পিতভাবে হত্যা করেছেন আমার এই জন্ম নিরাপদ যে পরিকল্পিতভাবে হত্যা করেছেন আজির তারিখলৈকে গৃহ বিভাগ অসম সরকারে অধিক জিবিআই তদন্ত করে কেউ আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই এই আমি শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থা তৰফৰ পৰা অসম চৰকাৰ তথা গৃহ বিভাগক আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰে এটা লাজৰ বিষয় লাজ পাব লাগে আজিৰ তাৰিখলৈকে যে গৃহ বিভাগৰ অধীনত থকা জন্ম নিৰাপদ হত্যা হৈ গ'ল কিন্তু আজিৰ তাৰিখলৈকে কৰায়ত্ব কৰিব নোৱাৰাটো এইটো অসম চৰকাৰ ষড়যন্ত্ৰ নেকি এই আমি দাবী জনাইছোঁ যেতিয়ালৈকে আমাৰ জন্ম নিৰাপদ ন্যায় নাপায় হত্যাকাৰী উচিত তদন্ত কৰি কৰায়ত্ব নকৰে হত্যাকাৰী লীলাজনক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আমাৰ এই শোণিতপুৰ জিলাৰ শান্ত নহয় আমি এই শোণিতপুৰৰ বিভিন্ন জাতীয় সংগঠনে আমি জঙ্গী আন্দোলন কৰি দিবলৈ আমি বাধ্য এই জনাইছোঁ দাবী জনাইছোঁ কৰিব বিচাৰিছোঁ ৰাভা জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা যেতিয়ালৈকে জোনমণি ৰাভাৰ যি হত্যাকাৰীসকলক ফাঁচি দিব নোৱাৰে উচিত বিচাৰ কৰিব নোৱাৰে তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব আৰু অসম চৰকাৰক এইটো ক'ব বিচাৰিছোঁ যে তাৰ লগতে অসম পুলিচক এটাই ক'ব বিচাৰিছোঁ যে এজন জোনমণিৰ মৃত্যু কৰিছে আপোনালোকে ষড়যন্ত্ৰ কৰি তাৰ তেজেৰে হাজাৰ হাজাৰ জোনমণিৰ জন্ম হ'ব আৰম্ভ কৰিব এইটোৱে শিকাই দিছোঁ গতিকে আপোনালোকক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে জোনমণি ৰাভাৰ যি হত্যাকাৰী তেখেতক ফাঁচি দিব লাগে আৰু এটা প্ৰশ্ন আছে আমাৰ ওপৰত আপোনালোকৰ হৃদয়ত স্পষ্ট হোৱাৰ পিছতো লীলা দলে এতিয়ালৈকে কিয় কৰায়ত্ব কৰিব পৰা নাই কিয় লীলা দলে সুৰক্ষিত কৰি ৰাখিছে আপোনালোকে মই এইটোৱে আমাৰ মহিলা পৰিষদৰ পৰা অতি প্ৰশ্ন কৰিব বিচাৰিছোঁ পৰিয়ালসকলক আমি ন্যায় বিচাৰোঁ যেতিয়ালৈকে আমি জোনমণি ৰাভাৰ পৰিয়ালে ন্যায় নাপায় তেতিয়ালৈকে আমি আন্দোলন কৰিয়ে থাকিম আৰু চলিয়ে থাকিব এইটোৱে ক'ব বিচাৰিছোঁ হয় আমি জোনমণি হত্যাকাৰীৰ লগত জড়িত থকা যিখিনি আজি আমি চাবলৈ পাইছোঁ নিউজে পেপাৰে বিভিন্ন আৰক্ষী বিষয়া ইয়াৰ লগত জড়িত হৈ আছে গতিকে বিভিন্ন আৰক্ষী বিষয়াক যেনেকৈ নাম ক'লে নীলা দলৰ নিচিনা এজন SP বিষয়া এজন জিলাত দায়িত্বত থকা ব্যক্তি এজনক আজি কৰেক্ট কৰিব পৰা নাই অসম চৰকাৰে ইয়াত লীলা খেলা কৰি আছে আৰু অসম চৰকাৰে যাতে এই হত্যা লীলা বন্ধ হ'বৰ কাৰণে কঠোৰতকৈ কঠোৰ এটা তদন্ত কৰিব লাগে আৰু যি CBIক যিটো দায়িত্ব অৰ্পণ কৰিছে CBI যাতে কোনো ধৰণে গাফিলতি কৰিব নালাগে আৰু জোনমণি পৰিয়ালক যাতে হত্যা হৈছে আৰু জোনমণি হত্যা কৰা হৈছে এইটো আদিবাসী জাতীয় সন্থা আৰচুৰ দাবী জোনমণি ৰাভাক কোনো ধৰণৰ এক্সিডেণ্ট হোৱা নাই এইটো গাপ দিব বিচৰা হৈছে এক্সিডেণ্টৰ নাম দি গাপ দিব হৈছে গতিকে জোনমণি হত্যা কৰা হৈছে তাৰ কাৰণে জোনমণি পৰিয়ালক ন্যায় লাগে আৰু জোনমণি হত্যাকাৰীৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক কৰেক্ট কৰি পৰা উচিত মই দিनै ৰাভা ষ্টুডেণ্ট ইউনিয়ন শোণিতপুৰ জিल्ला राभा स्टुडेन्ट इउनियना जे जन्मनि राभानि दाखालि बावैसो थांनाय 15 तारिखआव जे एक्सिडेन्टजों थैनाय होननानै मोनसे रुप होनो नागिरदों बेखौ लाफानानै बिथांमोना दिनै न्याय मोननांगौनि सार्थाव दिनै शोणितपुर जिल्ला दुलाराय बर' फरायसाफोरखौ बेहाय हांख्रायदों आरो जों बेहाय बाहागो लानानै गोजोननाय मोनदों आरो बेजोंनो लोगोसे आङो आसाम सरकारखौ खावलायलागोन दिनै CBI आरो CIDनि जि मोनसे तदन्त होनाय बे तदन्तआ जेन मोजाङैनो नांगौ बायदि जेन जायो बेवहाय जोङो मिथिनो मोनदों जिहेतु पुलिसनि जि OC IS लेभेलनि आरो SP लेभेलनि बिथांमोनाव बेहाय जुरित दङ होननानै मोनसे जोङो निउसफोरनि गेजेरजों कन्टेक्ट खालामनो हायो आं बेनिखायनो खावलायगोन जाहाथे बिथांमोना नि सायाव CBIआ मोजाङैनो तदन्त खालामो स्टेट गभर्नमेन्टनि जि होम डिपार्टमेन्ट दङ बिथांमोना जेन मोजाङैनो तदन्त खालामो आरो उचित फासि जेन मोनो आरो जाय बिथांमोना दायनिगिरि बिथांमोननि सायाव जेन फासि जायो आङो बे शोणितपुर जिल्ला दुलाराय बर' फरायसा आफादनिफ्राय जानानै खावलायगोन जिहेतु जोंनि ट्राइबेल मानसिफ्रा दाब दाब जायगाफ्राव बेबायदि साख्रि मावनायनि बेलायाव जोंनि ट्राइबेल मानसिफोरखौ गुबुन गुबुन जेनेरेल कास्टनि बेबायदि माने बिखय बिबियाफ्रा जे जोंनि जे उन्दै थाखोनि जे माहारियारि साख्रि मावग्रा बिथांमोनखौ बेबायदि रोखोमनि माने षড়यन्त्र खालामनानै बेबायदि फोथैनाय हाबाफारिफोरखौ जों थांनाय समफोराव नुनो मोनदों आं बेनिखायनो शोणितपुर जिल्ला दुलाराय बर' फरायसा आफादनिफ्राय जानानै खावलायगोन जाहाथे जन्मनि राभाया न्याय उचित मोननायनि गेजेरजों जाय बिथांमोना दायनिगिरि बिथांमोना न्याय शास्ति जेन मोनो आं बेखौ खावलायो गोजोनथों
এছপিলৈকে তেওঁলোকে জড়িত আছে। ইয়াত আমি দেখিবলৈ পালে গৃহ বিভাগৰ যি নীৰৱ ভূমিকা, তেখেতৰ নীৰৱ ভূমিকা আজি তেখেতে CID তদন্ত দিছিলে, তাৰপিছতে পৰৱৰ্তী সময়ত আজি কৈছে যে CBI তদন্ত। আমি দেখিবলৈ পাইছোঁ ইয়াত গৃহ বিভাগে ব্যৰ্থ হৈছে, যাৰ কাৰণে আজি তেওঁ জোনমণি ৰাভাৰ নিচিনা এজন সৎ সাহসী এজন তেখেতে SI এজনে তেখেতে আজি তেওঁক মানে প্লানিং কৰি তেওঁক মাৰ্ডাৰ কৰিছে। ইয়াত যদি বিশেষ তেখেত তদন্ত হয় দোষী কৰায়ত্ব নকৰে, অনাগত দিনত চৰকাৰে আজি এইটোৱে জানিব লাগে যে ইয়াতকৈ আৰু জংগী আন্দোলন হ'ব। তেওঁলোকে এইটো ভাবিব নালাগে যে তেওঁলোকে ৰজা ঘৰিয়াই তেখেতে গোটেইখিনি গৃহ বিভাগৰ দায়িত্ব লৈ আজি তেখেতে কি কৰিব বিচাৰিছে। আজি তেওঁলোকৰ নিজৰ অধীনত থকা আজি তেওঁৰ SI এজনে জোনমণি ৰাভাইক তেওঁলোকে যি ধৰণে মানে প্লানিং মাৰ্ডাৰ কৰি তেওঁক মানে মাৰ্ডাৰ কৰা হৈছে। আমি আপোনালোকে দেখিছে আজি ঢেকিয়ালিত হৈছে, লগতে গোটেই মানে অসমত আজি এজন সৎ সাহসী এজন মানে প্ৰশাসনিক বিষয়াক যদি তেওঁলোকে প্লানিং কৰি মাৰ্ডাৰ কৰে আৰু বাকীবিলাকৰ কি হ'ব? এই আন্দোলন ইয়াতে এইটোতো দেখা নেকি 100% সাধাৰণ জনতাই নিৰাপত্তা ভুগি আছেই। আজি যদি তেওঁ সৎ সাহস দি তেখেতে ইমান ভাল এটা কাম কৰাৰ পিছত তেখেতক যদি মানে প্লানিং কৰি তেওঁলোকৰে অফিচাৰবিলাক প্লানিং কৰি তেওঁক যদি মাৰ্ডাৰ কৰিব পাৰে, তেনেহ'লে অনাগত দিনত আৰু যে বেলেগক নকৰিব এইটো কোনো সন্দেহ নহয়। লজ্জাজনক কথা, যি জনসাধাৰণক আমাক সুৰক্ষা দিয়ে, অসম পুলিচৰ ওপৰত যি জনসাধাৰণৰ ভৰসা থাকে, এই সুৰক্ষা দিয়া অসম পুলিচৰ কৰ্মৰত যদি বিষয়াক প্ৰি প্লানিং মাৰ্ডাৰ কৰিব পাৰে, তেনে আমাৰ অসমৰ জনসাধাৰণে কাৰ ওপৰত ভৰসা কৰিব আৰু কাৰ ওপৰত বিশ্বাস কৰিব? আজি অসমৰ জনসাধাৰণ আমি পাব্লিকে যদি ৰাতি আমি ক'ৰবাত আমি গণতান্ত্ৰিকভাৱে আমি চলোঁ ৰাস্তাত, আমি একমাত্ৰ ভৰসা কৰোঁ অসম পুলিচৰ ওপৰত। আজি এই অসম পুলিচৰ ওপৰত কৰ্মৰত থকা এজন সাহসী মহিলাক যদি আমি তেওঁক ঝাঁচী কি ৰাণীৰ নিচিনা আমি আখ্যা দিব বিচাৰোঁ, এই সাহসী মহিলাজনীক যদি প্ৰি প্লানিংভাৱে মাৰ্ডাৰ কৰিব পাৰে, তেনে আম জনতাই আম পাব্লিকে কাৰ ওপৰত ভৰসা কৰিব? গতিকে আমি অতিকে মৰ্মাহত হৈছোঁ আৰু ইয়াত বিভিন্ন দল সংগঠন আমি কৰিছোঁ। আগন্তুক দিনত যাতে ইয়াত ফাষ্ট ট্ৰেক আদালতত CBI তদন্ত কৰি অতি শীঘ্ৰে সিহঁতক ফাঁচি দিব লাগে আৰু এই জোনমণি ৰাভাৰ যি ঘটনা ৰাজহুৱা কৰিব লাগে বুলি আমি ইয়াত দাবী জনাইছোঁ আগন্তুক দিনত। নহ'লে এই জুই জ্বলি থাকিব, দৰকাৰ হ'লে আমি দিল্লীলৈ গৈ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। এই আছিল আমাৰ উই ওৱান্ট জাষ্টিস, উই ওৱান্ট জাষ্টিস, জোনমণি ৰাভাৰ হত্যাকাৰীক ফাঁচি দিয়ক। আজি যোৱা 15 তাৰিখৰ ঘটনা হোৱা যিটো ঘটনা হৈ গ'ল, এইটো আমি সদৌ অসম ট্ৰাইবেল সংঘ লগতে শোণিতপুৰ জিলা ট্ৰাইবেল সংঘৰ তৰফৰ পৰা যিটো অমানৱীয় ঘটনা সংঘটিত হ'ল, সেইটো আমি ধিক্কাৰ জনাইছোঁ। এতিয়ালৈকে অসম চৰকাৰে যিটো মানে ঘটনা কৰি গ'ল, সেইটো ঘটনাটো এতিয়ালৈকে তদন্ত কৰিব পৰা নাই। গৃহ বিভাগে এতিয়াও মানে যিটো ঘটনাটো এতিয়াও উচিত তদন্ত কৰি পেলাই যিটো ঘটনাটো উচিত তদন্ত এতিয়াও কৰিব পৰা নাই। সেইটোৰ কাৰণে আমি ট্ৰাইবেল সংঘৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ। অতি সোনকালে অসম চৰকাৰে যিটো জোনমণি ৰাভা সাব ইন্সপেক্টৰ বাইদেউক যিটো হত্যা কৰিলে, গতিকে সেই হত্যাকাৰীৰ উচিত তদন্ত বিচাৰিছোঁ। অতি সোনকালে গৃহ বিভাগে বা অসম চৰকাৰে হাতত লৈ দোষীক কৰায়ত্ব কৰিবলৈ আমি শোণিতপুৰ ডিষ্ট্ৰিক্ট ট্ৰাইবেল সংঘৰ পৰা অনুৰোধ জনাইছোঁ।